गोदान सानथौजों गोदान स्टाइलाव बिसायख'थि फोसावदिं सालायगोन इउपिपिएल दोलोआ नखर नखर थांनानै भट बुथुमगोन इउपिपिएलआ जेब्ला इउपिपिएलआ एनडिएआव दंमोन अब्ला हम आपके दिल में रहते हैं दा एनडिएआव गैया हम आपके है कौन होनना बिबुंथि उरखावग्रा ब्रह्मनि बड'लेण्डनि रायजोफोरा देग्लाय गोदान साननाय हनाय खालामदोंखायनो जों देग्लाय 8निफ्राय मोन 12 मासि मोनगोन होननानै बिबुंथि प्रमद बर'नि चिरां जिल्ला सदर काजलगावनि सिडली चिरां विधानसभा बियाबनि इउपिपिएलनि बिसायख'थि फोसावदिं मावखुलियाव इउपिपिएलनि गाहाय प्रमद बर'नि नुजाथिनायाव गोनांथार जथुम मेल खुंनाय जायो। যোৱা 5টা বছৰত আমি প্ৰথমতে 2020ত কাউন্সিল ইলেকশ্যন খেলিলো ইয়াৰ পিছত 2021ত এছেম্বলি 2022ত আকৌ বাই ইলেকশ্যন 2024ত পাৰ্লিয়ামেণ্ট আকৌ 2025ত এছেম্বলি কাউন্সিল ইলেকশ্যন 26ত এতিয়া এছেম্বলি ইলেকশ্যন এই 6টামান ইলেকশ্যনত 6-7টা ইলেকশ্যন যেহেতু আমি 5 বছৰতে পালো আমি গোটেই এক্সপেৰিয়েন্সটো পাই গলো গতিকে এতিয়া কিছুমান কথা কিছুমান কাম আননেসেসাৰি কৰিব নালাগে হয় আমাৰ নিৰ্বাচনটো গণতন্ত্ৰৰ এটা বহুত ডাঙৰ এটা ফেষ্টিভেল গণতন্ত্ৰৰ বহুত ডাঙৰ এটা উৎসৱ তো হেতু অলপ সবে ফুৰ্তিত থাকি পেলাই নিজৰ নিজৰ দল নিজৰ নিজৰ প্ৰাৰ্থীৰ কাৰণে কাম কৰে কিন্তু ইউপিপিএল হিচাপে আমি হেতুৱে ঠিক কৰিছো যে আমি ৰাইজৰ লগত আছো ৰাইজৰ লগত থাকিম গতিকে ৰাইজে যেহেতু আমাক বিচাৰে আমাৰ প্ৰাৰ্থী আমাৰ নেতাবিলাক ৰাইজৰ ওচৰত যাব লাগে এটা জায়গাতে দিনটো মিটিং কৰি পেলাই টাইম পাস কৰিব নালাগে এই কথাটোকে কৈছো গতিকে সবে গাঁৱে গাঁৱে যাব বুথে বুথে যাব প্ৰাইমাৰী যাব ৰাইজৰ লগত থাকি নিৰ্বাচন খেলিব ভোটাৰ ৰাইজে অলৰেডি সিদ্ধান্তটো লৈছে যে কাক ভোট দিম কাক ভোট নিদিম ভোটাৰ ৰাইজে অলৰেডি সিদ্ধান্তটো লৈছে আৰু ৰাইজ আপোনালোক বা আমি যিমানখিনি ভাবি থাকো ইয়াৰকে 2 গুণ বেছি ৰাইজৰ তাত আজিকালি খবৰ থাকে সোশ্যাল মিডিয়া সবে চাই মোবাইল সবৰ হাততে আছে গতিকে সব খবৰ ৰাইজে থাকে গতিকে অসমত নেক্সট চৰকাৰ কাৰ হ'ব লাগে বডলেণ্ডৰ কাত এমএলএ জিকিব লাগে বেংগলত কাৰ চৰকাৰ আহিব লাগে কেৰালাত কাৰ চৰকাৰ আহিব লাগে এই কথাবিলাক অলৰেডি সিদ্ধান্ত হৈ গৈছে এই কেদিন ভাষণ সাখন দি হয়তো 5% মান ইফাল ইফাল কৰিব পাৰে অলৰেডি সিদ্ধান্ত হৈ গৈছে আৰু বডলেণ্ড